নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক skgytnews এটা নতুন ভিডিঅ'লৈ। আৰু এই মুহূৰ্তত আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আৰু খবৰটো একেবাৰে ভাল নহয় যে জুবিন গাৰ্গ হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁক বৰ্তমান সময়ত নেম কেয়াৰ হস্পিটেলৰ ICUত ভৰ্তি কৰা হৈছে। আৰু জানিব পৰা মতে ষ্টুডিঅ'ত কাম কৰি থকাৰ সময়তে তেওঁ হঠাৎ ঢলি পৰে আৰু তাৰ পিছতে লগে লগে তেওঁক হস্পিটেলত ভৰ্তি কৰা হয়। আৰু শেহতীয়াকৈ তেওঁ স্বাস্থ্যৰ বিষয়ে নেম কেয়াৰ কৰ্তৃপক্ষই কি ক'লে মই আপোনালোকক দেখুৱাই দিছোঁ। বৰ্তমান যিখিনি মই গম পাইছোঁ গোটেইখিনি খবৰ লৈছোঁ। বৰ্তমান জুবিন ষ্টেবল, ন' প্ৰব্লেম, গোটেইখিনি ভাইটেল অ'কে আছে। খালি আমি এতিয়া গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব। পৰীক্ষা নিৰীক্ষা কৰি উঠাৰ পিছত তেওঁ সেইমতে লাইন আপ ট্ৰিটমেণ্টটো হ'ব। গতিকে আমি এইটো ক'ব পাৰোঁ যে ইমান চিৰিয়াছ একো হোৱা নাই। অতি কম সময়ৰ ভিতৰতে তেওঁক ICUৰ পৰা ৰুমলৈকে আমি লৈ আহিব পাৰিম। হঠাৎ তেওঁ পৰি গৈছিলে, পৰি যোৱাৰ কাৰণে তেওঁক লগে লগে ইয়ালৈকে লৈ আহিব দিলোঁ। আৰু এতিয়া আনি গোটেই পৰীক্ষা নিৰীক্ষাখিনি কৰা হৈছে। পৰীক্ষা কৰি আছোঁ। কৰি উঠাৰ পিছতে অলপ পিছত আমি গোটেই পৰীক্ষা নিৰীক্ষা শেষ হোৱাৰ পিছত ৰিজাল্টখিনি হোৱাৰ পিছতে তেওঁক সেইমতে লাইন অফ ট্ৰিটমেণ্টটো হ'ব। ইতিমধ্যে ট্ৰিটমেণ্ট আৰম্ভ হৈ গৈছে, কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট। গতিকে আমি আজিৰ দিনটো অবজাৰ্ভেশ্যনত ৰাখিম ICUত। চাই লওঁ কাইলৈকে কেনেকুৱা হয়। এনেকৈ মেজৰ একো নাই, মেজৰ গোটেইখিনি ঠিকে আছে, কাৰণ তেওঁ ৰেছপণ্ড কৰিছে, মাতিলে মাত দিব পাৰিছে। গতিকে দেখিলে আৰু প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰ ঘূৰি আহে। এই ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।